মাৰ্চতে এক্সাম দি অহাৰ পাৰে ইউনিভাৰ্চিটিত যোৱাই হোৱা নাই আজি এক মাস পাছত ইউনিভাৰ্চিটিত যাব ওলাইছোঁ মানে আমাৰ এছাইনমেণ্ট সাবমিট কৰিব লগা আছে আৰু আজি হৈছে এছাইনমেণ্টৰ লাষ্ট ডেট গোটেই মাহকৈ ঘুমি আছিলোঁ আজি লাষ্ট ডেটৰ কাৰণে তাড়াতাড়ি কলেজত আহিছোঁ আৰু এইফালে ইমিডিয়েজন আছে এছাইনমেণ্ট জমা দিবৰ কাৰণে ৰেডি কৰি আছে আৰু মোৰ এছাইনমেণ্ট সাবমিট কৰিব লাগিব ইংলিছ ডিপাৰ্টমেণ্টত এছাইনমেণ্ট সাবমিট কৰি এয়া কলেজৰ গেটৰ সন্মুখতে আছোঁ বহিয়া আপি চাবৰ কাৰণে কিন্তু ইমান কাপাল বেয়া যে একটা আপি আহাযাহে কৰে নাই সব খালী হৈ আছে একেলাই বহিয়া থাকিতে তাৰপিছত 15 মিনিটমান পাছত আহিয়া পাল মানৱ পুৰা হাঁহি আহিব লাগছে বহুত দিন পাছত মোক দেখা পাইছে মানে ভাবিছে ধুমকেতু আহিছে আহি ওলাইছে কলেজ আৰু এইবাৰ আমি আহিলোঁ এছাইনমেণ্ট সাবমিট কৰিব আহি আছোঁ পুৰা ভিৰ লাগি আছে মানে আজি লাষ্ট ডেট আছিল এছাইনমেণ্টৰ আৰু আজি বতৰ বহুত গৰম হৈ আছিল তাৰ কাৰণে কুঁহিয়াৰ ৰসকে অলপ খাব আহিলোঁ কেমেৰা দেখিলে যে বুঢ়া আঙুলিটো এনেকৈ কৰোঁতে কি মানে গৰমত আইচক্ৰীম খোৱাতকৈ কুঁহিয়াৰ ৰস খালে বেছি ভাল লাগে মানে দেহ মন পুৰা শীতল পৰি যায় যিহেতু বহুত দিন পিছত ইউনিভাৰ্চিটিত আহিছোঁ তাৰ কাৰণে গাছৰ তলতে বহি অলপ আড্ডা মাৰি আছোঁ মই ভিডিঅ'খনত মাজে কলেজ গৈ আছোঁ মানে আমাৰ এইখন আগতে আছিল কলেজ তাৰপিছত হৈ গৈছে ইউনিভাৰ্চিটি তো মোৰ পথ কৰিয়া ইউনিভাৰ্চিটি মুখত নাহিয়ে কলেজ ক'ত আহি আছে কলেজ কৈতে অভ্যাস হৈ গৈছে বাকী যিয়ে নহওক নতুন ইউনিভাৰ্চিটিত এডমিশ্যন হৈ আছে তো চবকে লগ পাম বুলি আশা থাকিল